নমস্কাৰ আজিৰ ভিডিঅ'টো মই কম ভৰি ফুলাৰ ওপৰত আপোনালোকে হয়তো দেখিছে বহুত মানুহৰে ভৰি গাঁঠিৰ ওচৰত ভৰি ফুলে গাঁঠিৰ ওপৰৰ পৰা তললৈ ভৰি ফুলি গৈ থাকে আৰু যেতিয়া আপোনালোকে ডক্টৰৰ ওচৰত যায় সব ধৰণৰ যেটা পৰীক্ষাবোৰ কৰে ব্লাড টেষ্ট ইউৰিন টেষ্ট বা ইচিজি কৰে বা ডাঙৰ ডাঙৰ টেষ্টবোৰ যেতিয়া কৰে তেতিয়া ডক্টৰে কয় যে আপোনাৰ হাৰ্টৰো প্ৰবলেম নাই আপোনাৰ কিডনীৰো প্ৰবলেম নাই আপোনাৰ সোডিয়াম পটাছিয়ামৰ প্ৰবলেম নাই তেতিয়া আপোনালোকে ঘৰলৈ আহি যায় কিন্তু দেখে যেতিয়া প্ৰবলেমটো আপোনাৰ ঠিক হৈ যোৱা নাই দৰববোৰ দিয়াৰ পিছতো যদি ঠিক হৈ নাযায় তেতিয়া আপোনালোকে ডক্টৰ চেঞ্জ কৰিব পাৰে বা হস্পিটেল চেঞ্জ কৰে বা কিছুমান মানুহে ভয় কৰি পেলাই যে কি হয়তো বহুত ডাঙৰ কিবা প্ৰবলেম হৈ আছে অসমত ধৰাৰ পোৱা না মানুহে তেনেকৈ বাহিৰলৈ ট্ৰিটমেণ্টৰ কাৰণে গুচি যায় কিন্তু যেতিয়া আপোনালোকৰ এনেকুৱা ধৰণৰ প্ৰবলেম হয় আৰু সব পৰীক্ষা যদি নৰ্মেল আহি থাকে তেতিয়া আপোনালোকে গম পাব যে আপোনালোকৰ প্ৰটিন ডেফিচিয়েঞ্চি হৈ থাকে কাৰণ আমাৰ শৰীৰত যেতিয়া প্ৰটিন কমকৈ থাকে আৰু শৰীৰত যিবোৰ আমাৰ এক্সট্ৰা পানী থাকে ফ্লুইড থাকে প্ৰটিনে সেই ফ্লুইডছবোৰ আমাৰ সেলৰ ভিতৰত টানি নিয়ে আৰু তেনেকৈ আমাৰ ফ্লুইড ব্যালেন্স আমাৰ মেইনটেইন হৈ থাকে কিন্তু যদি প্ৰটিন আপোনাৰ সাফিচিয়েন্ট নাথাকে আমাৰ খাদ্যতে হওক বা শৰীৰত যেতিয়া সাফিচিয়েন্ট প্ৰটিন নাথাকে এক্সেস পানীবোৰ এক্সেস ফ্লুইডবোৰ যেতিয়া জমা হৈ যায় শৰীৰত গ্ৰেভিটিৰ কাৰণে নামি গৈ পেলাই আমাৰ ভৰিৰ ওচৰত গাঁঠিৰ ওচৰত তেনেকৈ জমা হৈ যায় এতিয়া হয়তো আপোনালোকে ভাবিব পাৰে যে যদি আপোনালোকৰ এনেকুৱা প্ৰবলেম আছে তাৰ মানে মাছ মাংস কণী বা প্ৰটিন সাপ্লিমেন্ট প্ৰটিন পাউডাৰ খাব লাগিব বুলি হয়তো আপোনালোকে ভাবিছে কিন্তু প্ৰটিন বেছিকৈ খালে যে মানুহৰ এইটো প্ৰবলেম ভাল হ'ব তেনেকুৱা নহয় কাৰণ আমাৰ হজম শক্তিটো প্ৰটিন হজম কৰা যেটো শক্তি হয় হেতু আমাৰ ভাল হ'ব লাগিব কিন্তু বেছিভাগ মানুহৰে লিভাৰ দুৰ্বল হয় পেনক্ৰিয়াছ দুৰ্বল হয় আৰু বিশেষকৈ যেহেতু আজিকালি বহুত মানুহৰে ইনসুলিন ৰেজিস্ট্যান্স থাকে তেতিয়াও আমাৰ প্ৰটিন হজম কৰা শক্তিটো বা প্ৰটিনে ফ্লুইড যেটো আমাৰ ব্যালেন্সটো মেইনটেইন কৰে হেতু বহুত দুৰ্বল হৈ থাকে সেই কাৰণে যদি আপোনাৰ এনেকুৱা প্ৰবলেম হৈ আছে আপোনাৰ লিভাৰৰ যেটো হেলথ আৰু পেনক্ৰিয়াছৰ যেটো হেলথ হয় হেতু আপোনাৰ ভাল কৰাটো খুব দৰকাৰী হয় হয়তো লিভাৰত আপোনালোকৰ লিভাৰ ফাংচন টেষ্ট কৰিলে বা আল্ট্ৰাসাউণ্ড কৰি নোলাব পাৰে কিন্তু কেতিয়াবা আপোনালোকৰ লাইফষ্টাইলৰ কাৰণে বা আপোনালোকৰ ডায়েটৰী হেবিটছৰ কাৰণে বা ষ্ট্ৰেছৰ কাৰণে বা হৰম'নেল ইফেক্টৰ কাৰণে প্ৰটিন হজম কৰা যেটো শক্তি হয় হেতু দুৰ্বল থাকে লিভাৰৰ হেলথ আৰু পেনক্ৰিয়াছৰ হেলথটো আপোনালোকৰ অলপ দুৰ্বল হৈ থাকে সেই কাৰণে হেতু ঠিক কৰিবলৈ বেছি জৰুৰী হয় আৰু লগতে গাট হেলথ ইম্পৰ্টেন্ট হয় বহুত মানুহৰে আজিকালি গ্যাছৰ প্ৰবলেম থাকে উগাৰ আহি থাকে গ্যাছ গৈ থাকে বা পেট টানি ধৰে এনেকুৱা ধৰণৰ গাট হেলথৰ বহুত প্ৰবলেম হৈ থাকে যাৰ কাৰণে প্ৰটিন ভালকৈ হজম নহয় আৰু সেই কাৰণে হয়তো বহুতে খোৱাটো কমাই দিয়ে কিছুমানৰ খোৱাটো ঠিকে থাকিলেও প্ৰটিন ভালকৈ হজম নোহোৱাৰ কাৰণে প্ৰটিন ডেফিচিয়েঞ্চি হয় আৰু কিছুমানৰ প্ৰটিন হজম নোহোৱাৰ কাৰণে খোৱাটো কমাই দিয়াৰ কাৰণে প্ৰটিন ডেফিচিয়েঞ্চি হয় সেই কাৰণে এনেকুৱা যদি প্ৰবলেম আপোনালোকৰ হৈ থাকে আপোনালোকে এগৰাকী কোৱালিফাইড ডায়েটিচিয়ান কনসাল্ট কৰিব লাগে নিজৰ মেডিকেল হিষ্ট্ৰি ডায়েট হিষ্ট্ৰিটো ভালকৈ এনালাইজ কৰাকৈ নিজৰ কাৰণে এখন ডায়েট প্ল্যান বনাই ল'ব লাগে আৰু আপোনালোকে যদি কনসাল্ট কৰিব বিচাৰে যে নিজৰ বডিৰ হিষ্ট্ৰি হিচাপে যদি মেডিকেল আৰু ডায়েট হিষ্ট্ৰি হিচাপে যদি আপোনাৰ প্ৰপাৰ এখন ডায়েট প্ৰেছক্ৰিপশ্যন বিচাৰিছে যদি মোক কনসাল্ট কৰিব বিচাৰে তেতিয়া আপোনালোকে মোৰ ইয়াতে দিয়া নম্বৰটোত কন্টেক্ট কৰিব পাৰে হোৱাটছএপ কৰিব পাৰে বা ইয়াতে কমেন্টত আপোনালোকে লিখি দিব পাৰে ডায়েট প্ল্যান বুলি আপোনালোকে কমেন্ট কৰিব অটোমেটিক্যালি আপোনালোকে এটা ৰেসপন্স পাই যাব আৰু তেনেকৈ আপোনালোকে মোৰ পৰা কনসালটেশ্যনটো পাব পাৰে অনলাইনও হ'ব পাৰে অফলাইনও হ'ব পাৰে আপোনালোকক মই ধুনীয়াকৈ গাইড কৰি দিম ধন্যবাদ